Channel Production present kora Dimasa feature film Hamjao Mani Ajang. এই ফিল্মটো মই নিজে ডাইৰেকশন কৰিছো আজি এই ফিল্মৰ এটা গান লৈ আহিছো মই গানৰ নাম হ'ল খাবাও আজৌলা শাং আনি মুহানাই শাং গাবাওলা শাংখা মায়া জাংখে গানৰ সিঙ্গাৰ হ'ল সিংকি জামকুসা কনজিত কেম্প্ৰাই আৰু গান লিৰিক্স দিছে জহায়া কেৰসা সবে জানে আমাৰ মৰমৰ জহায়া কেৰসা আৰু মিউজিক দিছে ৰাজীৱ বৰ্মা গানৰ টিউন মিনাল ৰাজ নখা সৌচিনে হা নজলি দুয়াং নিংখে শাওমি জামো থাও হা শামাই দুয়াং নিংখে হাই শাওনি রগো একচুয়ালি এই গানটো বহুত দিনৰ আগত মোক মিনাল ৰাজে মোক টিউন শুনালে হা মোৰ টিউন শুনি ভাল লাগিল আৰু ফিল্ম টাইপ লাগিল তাৰ সময় কলো যে মই গানটো ভাল লাগিল তুমি মোক গানটো দিবা বুলি ক'লে হ'ব পাৰে নিতে আবল ল'ব পাৰে বুলি ক'লো আৰু তাৰপিছত মই গানৰ টিউনটো জহায়াক দিলো জহায়াক দি যেতিয়া জহায়াই এই গানটো লিৰিক্স দিলে লিৰিক্স দিয়াৰ পিছত সিংকি ডিমাসাত টিউন বনালে টিউন মানে মেচ কৰিলে এই গানৰ লগত তাৰপিছত গানটো বহুত ধুনীয়া হ'ল তোৰ বিন জিয়া লাগে না তোৰ বিন জিয়া লাগে না তোর বিন জিয়া আমাৰ লোকেশন হ'ল ডিমা হাছাওতে হয় তাৰমানে কি হ'ল আগৰ ফিল্মত আমি গোটেই বাহিৰত আউট অফ ডিমা হাছাওত সব আমি লোকেশন লৈছিলে তাৰপিছত আমি ভাবিলো আমাৰ নিজৰ জাগাতে ইমান ধুনীয়া ঠাই আছে লোকেশন আছে সো আমি সেইটো ইউটিলাইজ কৰিব পাৰিম পানীমৰ আৰু উমৰাংছটো আমি ডিসাইড কৰিলো তাৰপিছত পানীমৰ আমি এদিন আগত চাব গলো বহুত ধুনীয়া হয় আসলে তেতিয়া পানীও ইমান বেছি নাছিলে আৰু সফা পানী আসলে ব্লু কে তাৰপিছত কি হ'ল ৰাতি ইমান বেয়াকে বৰষুণ দিলে নহয় বৰষুণ আৰু তাৰপিছত আমি ভাবিলো যে কালিটো শুটিং কেনচেল হ'ব ৰাতিপুৱা যেতিয়া হ'ল বৰষুণটো ৰৈ গৈছে তাৰপিছত আমি গুচি গ'ল শুটিং কৰিব কাৰণে বাট যেতিয়া লোকেশনত গৈ পালো যেনেকা আমি সাৰ্ভে কৰি আহিলো তেনেকা নহল লোকেশনটো পুৰা পানী যেটো লোকেশন যেটো স্পট যেটো পইণ্টত আমি শুটিং কৰিম বুলি কৈ লোকেশনটো ৰাখিছিলো এই লোকেশনটো দেখাই নাপায় পুৰা পানী লগত খোলা আৰু পানী পুৰা লেট্ৰা হৈ গৈছে আৰু পাহাৰৰ পানী তেনেকুৱা গুলা পানী হৈ গৈছে সো আমি ডিসাইড কৰিলো কৰিম নকৰিম ইয়াতে ন তেনেকুৱাকে তাৰপিছত ক'লে নাই আমি কৰিমে আহিছে যেতিয়া পানী মূৰত কৰিয়ে যাম তেনেকৈ আৰু তাৰপিছত মই ক'লো গোটেই পানীয়ে কেনেকৈ কৰিবা বুলি কৈছে চামৰাটো আঁকিটাই ক'লে নাই আমি কৰিমে আমি ইয়াত মই কৈছোঁ ইয়াত বহুত ৰিক্সি হয় আৰু বহুত ডেঞ্জাৰ প্লেচ হয় ইয়াতে সো আমি পাৰিলে নকৰাটোৱে ভাল নেকি বুলি ক'লে বাট নামানে সৰিয়াবতী সলাং দুখাবাইছি নিনি বুমুজাং তিনিয়ানি খাবিসিংহা আমাৰ এই গানটো দুটা সিজনত কৰিছিলে আমাৰ ফাৰ্স্ট শুটিং কৰিছে ডিসেম্বৰ মান অক্টোবৰ মানত কৰিছে চাগে অক্টোবৰ মান তেতিয়া পানী ড্ৰাই হৈ যায় আৰু এপ্ৰিলত যেতিয়া কৰিব গৈছে তেতিয়া ফুল পানী তেতিয়া ড্ৰাই সিজন হয় তেতিয়া হে লোকেশনটো ওলাই ৰিজিং নিগেজেৰ হাশামাই দুৱাং নিংখে পাইনাং থিনিং দিনিয়ানি শাওগাবা আৰু তাৰপিছত এটা সিন আছিলে সো গাউনটো আমাক উৰাব লাগে গাউন উৰাবৰ কাৰণে আমাকটো হাৱা লাগিব গৈ তাত মেকআপ সেকআপ কৰিলো ৰাতিপুৱা গৈ 10টা মানত আমাৰ শট ৰেডি কৰিব স্টাৰ্ট ললে আৰু যেতিয়া আমি স্টাৰ্ট কৰিব ললো হাৱা ধুনীয়াকে আহি গ'ল হা তেতিয়া আমি যেটো শট আমাক লাগিছিলে কাপোৰ উৰুৱাটো আমি ফেনত লগত আৰ্টিফিশিয়াল হাৱা লগত কৰিলে চাগে ইমান নুৰিলে হয় যেটো নেচাৰেল হাৱাত উৰিছে আপোনালোকে এই এপিসোডটো চাই কেনেকা পালে হেতু মোক জনাব কমেন্টছত আৰু ফাইনালি এটা কথা কম সদায় কৈ থাকো যে আপোনালোকে এই এপিসোড চোৱাৰ পাছত সাবস্ক্ৰাইব লাইক শেয়াৰ কমেন্ট আৰু এই বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব